আপোনালোকে মটৰচাইকেল বা চাইকেলৰ ডিস্ক ব্ৰেকৰ ওপৰত থকা এই সৰু সৰু ফুটাবোৰ নিশ্চয় মন কৰিছে, কিন্তু আপুনি বাৰু জানেনে যে এই ফুটাবোৰৰ কামটোনো কি? যদি আপুনি ভাবিছে যে এই ফুটাবোৰ কেৱল ডিজাইনৰ বাবে কৰা হয়, তেন্তে আপুনি ভুল ভাবিছে। আচলতে এই ফুটাবোৰে ডিস্কখনৰ টেম্পাৰেচাৰ মেইনটেইন কৰাৰ কামটো কৰে। যেতিয়া আমি ব্ৰেক মাৰোঁ, ব্ৰেকিং পেডখনে ডিস্কখনৰ ওপৰত এটা প্ৰেছাৰ দিয়ে আৰু এই প্ৰেছাৰৰ ফলত ডিস্কখন গৰম হৈ যায়। কিন্তু যেতিয়া এই ফুটাবোৰৰ মাজেদি বায়ু চলাচল কৰে, ডিস্কখন বহুত বেছি গৰম হৈ যোৱাৰ পৰা ৰক্ষা পৰে। আৰু যদি গৰম হৈও যায়, তথাপিও এই ফুটাবোৰৰ মাজেৰে বায়ু ক্ৰছ হোৱাৰ ফলত সোনকালে ঠাণ্ডাও হৈ যায়। এই কাৰণেই ডিস্ক ব্ৰেকৰ ওপৰত আমি সৰু সৰু ফুটা দেখা পাওঁ। এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ বাবে চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব।